আমাৰ মাজত আছে নিৰঞ্জন গগৈ। হয়, নমস্কাৰ নমস্কাৰ। মই ইয়ালৈ আহিছিলোঁ এফালে ফুৰিবলৈ হা। আহি বেংকত সোমালোঁ, বেংকৰ পৰা অলপ লেনদেন কৰিলোঁ। লেনদেন কৰি মেলি আকৌ পঞ্চায়তত সোমালোঁ, পঞ্চায়তত সোমাই গোটেই গাঁওবুঢ়াকেইজন লগাইছোঁ হা। 7জন গাঁওবুঢ়া লাগে মোক, 7জন গাঁওবুঢ়া আনি বৰ ডাঙৰ আলোচনা এটা কৰিব লাগে। আলোচনাটো কৰা নাই, ইমান দুখ লাগিছে। 6জন গাঁওবুঢ়া গোটাই আমাৰ টেঙাপুখুৰী IC সাক্ষাৎ থাকিব, গাঁৱৰ ৰাইজ থাকিব, মোক সুবিচাৰ এটা কৰি দিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। পুলিচ হ'ল ধুৰাহাপ, OC কোলামচোৱা, CI মাটিফেটি, SDPO ধুন্দুলিফেটি, SP দাইলহাপ, DC হকা। আৰে DC এ ডিচিশ্যন কৰি ল'ব লাগে, SP একশ্যন ল'ব লাগে। মাছ বি যদি নলয়, মিহি মিহি ব্লাড ইজ বইল ভল ভলকৈ উতলি গৈছে, তেতিয়া হুল লগাই ভাৰতৰ সেনাবাহিনী আহে। কেনেকৈ তিহিতি হেল্ল' মিহি মিহি ব্লেক কেট বলাৰ আহা হুলগাড়ী আৰ্মি ভিজাই মাহুত গাঁওছে বহুত গণ্ডগোল হোৱা। বান পানী অহা দি আহিছে গোটেইখন। কেলৈ বৰমূৰৰ আৰ্মি নোযোগাবি দেই, চব ফেচলা কৰি দিব। আপোনালোক মই ইমানেই দিনে কৈ আছোঁ, DCO ডিচিশ্যন নলয়, SPO একশ্যন নলয়, মা বিধায়কৰ একশ্যন নলয়। চৰাইদেউ জিলা উপায়ুক্ত মহোদয়ো গোচৰটো দিলোঁ, আজিলৈকে বিচাৰ হোৱা নাই। কিয় বিচাৰ হোৱা নাই? আপোনাক ডাঙৰ মানুহ, এই যি ৰুমত থাকিবলৈ পাইছে, সেইয়াত গাঁৱত মতামত ঝুজখন লাগে, ৰং চাব নালাগে নহয়। আপুনি গৈ এদিন এনকুৱাৰী কৰক। আপোনাৰ প্ৰব্লেমটো কি? চাওক, এটেম্প টু মাৰ্ডাৰ টু ডেড বডি নো বডি গৈ পইচাটো খাই দিলে। আপোনাক এটেম্প টু মাৰ্ডাৰ কোনে কৰিছিলে? 2জন মানুহে মোৰ 2টা গৰু মাৰি দিলে। গৰুবোৰ নাম হৈছে এজনী মৰমী, এজনী চেনেহী, এজনী লখিমী, এটা দিল বাহাৰ আৰু মনচুকাটোক ডেড বডি কৰিলে। আহিবলৈ